ডাং কাটি আহিছে চাচোন অ হয়তো এই ডাং কাটি আহিছে চাচোন চা মনহিয়া দৈ চাইকেল নহয় টিলিঙা দেখিছ ই ডাং কাটি আহিয়ে পালে চব চেছ কৰি দিব এতিয়া য'তে বাগৰ বয় ততে ৰাতি হয় জানো না দেই আমাৰ সোনকাল কৰ এই মেখেলাখন সলগি গৈছে ঐ তহঁতে মোক এৰি টেঙা খাই আছ আহিলি ব দে বহিছো দে আমাৰ মতাটো ইমান থাকিবকে খান্দিয়ে নেকি তহঁতে আকৌ আমাক বেয়াটোহে ভাবিছ ন আমি আকৌ কিয়নো নাভাবি আকৌ বেয়াটো তই আকৌ কৈছ কি আকৌ অকমানকে খাই ল একদম মুখখন কিবা কিবা লাগিছে ঐ টেঙাটি মোকো অকণ দে একেলগে টেঙা খালো এতিয়া তই চাদাকণৰ কাৰণে চাইডত আহি খাব লাগে নে দে এই চাদা অকমানহে আছে দিলে মই মোৰ কাৰণে নোকোলাব দে একো নহয় দে অ ল খা ঐ হ'ব দে এইফালে কি হ'ল বিড়ি এটা দে বিধি নাই ঘন্টা এই নাই যদি যা ঘন্টা এনেকে মাতি নাথাকিবি দেই কামলৈ গৈ আছো বাৰে বাৰে অসুবিধা কৰি থাকো তাত বিড়ি আছে বুলিহে মই খুজিছিলো ঐ ডাং কাটি ইমান লেবেল নিদিবি যা নাই যদি ঘন্টা কি কৰি থাক তহঁতে কি কৰি থাক মই ঘৰলৈকে যাম মোৰ মালিকে আহিব ভাত দিব লাগিব অ যা যা আমিও যাওঁগে আৰু ক'ত গৈছিলি হা ভাত বনাব লাগে সেইকাৰণে তোক ডাং কাটি বুলি কয় মানুহে লাজ নাপা ঘৰে ঘৰে ঘূৰি ফুৰিবা হা ভাত বনাব লাগে চনাকেইটা ভাত খাব লাগে কলেজৰ পৰা আহিব হা মানুহ ভাত খাব লাগে তই এতিয়া ঘৰে ঘৰে ফুৰিছে খোৱা খাই লাজ নাপা